তেখেতে যদি ৰিকুৱেষ্টটো একচেপ্ট কৰে তেতিয়াহ'লে তেখেতক আমি এই মঞ্চত পাম এইটো এটা সাৰপ্ৰাইজ এই একচেপ্ট কৰিছে ঐ টুপিটো খোল দে গা তোক দেখা নাই টুপিটো খোল ওলাই আছো তো টুপিটো খোল বোলো তোক দেখা নাই কৈছো আজি টুপি পিন্ধিবলৈ মন গৈছে মোৰ কিবা হয় নেকি অকল মুখত পোহৰটো পৰিবল দে তেনেহলে টুপি এই ঢাকনাখনে গোটে আন্ধা কৰি দিছে মুখখন এই ইনষ্টাগ্ৰামটো বিৰাট প্ৰব্লেমদায়ক এইটো মাথা চাথা গৰম হৈ যায় এই কিবা ইকো হ'ব কেতিয়াবা কিবা ডিলে হ'ব কেতিয়াবা কানেক্ট নহয় কেতিয়াবা কিবা হয় বাৰু যিয়ে নহওক ইনষ্টাগ্ৰামৰো চাগে অফিচত কাম কৰা মানুহখিনি লকডাউনত ৱৰ্ক ফ্ৰম হোমত আছে এইটো কাৰণে এনেকুৱা অৱস্থা চাগে yes so যিয়ে নহওক জুবিন দা চাই আছে গৈমা বৈ চাই আছে পাৰ্থ দা সিদ্ধাৰ্থ সকলো আছে তই কি কবি জুবিন দা তোৰ ইনিচিয়েটিভটো একচুয়ালি আমাৰ আটাইৰে কাৰণে বিৰাট ভাল আছে কাৰণ মানে জুবিন গাৰ্গ এজন শিল্পী বা গায়ক বা কিবা এটা পাৰ্টিকুলাৰ মানুহ বুলি নাভাবো জুবিন গাৰ্গ মানে আমাৰ কাৰণে অবভিয়াছলি আমাৰ জেনেৰেশ্যনটোৰ কাৰণে এটা আবেগ জুবিন গাৰ্গ মানে সকলো আৰু সব বস্তু পাহৰি যাওঁ গতিকে তেওঁৰ যেতিয়া গা বেয়া আমি যিমান ভাল লাগি থাকিলেও মনটো কৰবাত নহয় কৰবাত এটা বিৰাট দুখ থাকে চবৰে আৰু অনুষ্ঠানটোৰ জৰিয়তে জুবিন দাক আমি এটলিষ্ট মেছেজ এটা কনভে কৰিব পাৰিছো যে আমি একচুয়ালি জুবিন দাটো খুব সোনকালে ভাল হৈ যোৱাটো বিচাৰিছো আপুনি নিজৰ কেয়াৰ লওক আপুনি আনৰ কেয়াৰ কৰি থাকোতে আপুনি আজি নিজৰ গাটো ইমান বেয়া হ'ল গতিকে আপুনি নিজৰ কাৰণে ভাবিয়ে নাথাকিলে আৰু যি নহওক এতিয়া এই লকডাউনৰ সময়খিনিত মই ভাবিছো আটাইতকৈ ভাল সময় হৈছে জুবিন দাৰ কাৰণে আৰু আমাৰ কাৰণে জুবিন দাই বহুত বেছি ৰেষ্ট পাব আৰু সোনকালে ভাল হ'ব লাগে আৰু জলদি জুবিন দাক আকৌ আমাক কিবা কিবি কোৱাৰ যিটো হেৰি জুবিন দাৰ নতুন এলবাম আহি আছে নতুন এলবামৰ কেইবাটাও গান কম্পজিশন হৈ গৈছে গৈমা বয়ে এটা খুব ধুনীয়া গান লিখিছে তই শুনিলে পাগলা হৈ যাবি জুবিন দাৰ কোনটো গানৰ কাৰণে পাগল নহয় আমি ইয়েছ তই কি শুনাবি মোৰ জুবিন দাৰ কাৰণেতো জুবিন দাৰ গান গাই ডাঙৰ হোৱা জুবিন দাৰ গান শুনি আচলতে গান গাবলৈ অহা তোৰ লাইটটো কোনফালে আছে ঐ ল'ৰা তোৰ লাইটটো বাদ দে মুখত আন্ধাৰ লাইটটো বাদ দে কথা শুন আৰু গানটো শুন লাইটটো সমুখৰ পৰা লচোন হেল্ল' শুনি আছা শুনিছো গা মৰম চেনে এনেই তাকৰ নিৰিম তোমাৰ চকুৰ বাখৰ পোহৰা মানে আহি খিৰিকী মুখৰ সাজৰ তৰাতি হৈ মই ভাগৰাই জীৱন হেৰুওৱা নাই মই ভাগৰাই জীৱন হেৰুওৱা নাই জোনাক গলা জাৰৰ নিশা মোৰ থৈ হেতাহে তেলি গনি আঙুলি আছে কিমান চকুৰ পানী সুখৰ চিকুণ মনি মই ভাগৰা নাই জীৱন হেৰুওৱা নাই মই ভাগৰা নাই জীৱন হেৰুওৱা নাই মই ভাগৰা নাই জীৱন হেৰুওৱা নাই ভাল হ'ব লাগে আৰু জুবিন দা সোনকালে বহুত হ'ল আৰু বেমাৰ ইমান দিন বেমাৰ হৈ থাকে নেকি মানুহ নাই এতিয়া ভাল হ'ল এতিয়া লকডাউনৰ কাৰণেহে ফচি আছে
আৰু তই ইমান ধুনীয়া কেনেকে গাৱ অ ল'ৰা হে জুবিন দা গুৰুজী সঁচাকে বৰ ধুনীয়া তোৰ ভইচত শুনিও বৰ ধুনীয়া লাগিছে গানটো বহুত ধন্যবাদ আৰু সবে জুবিন দাৰ কিবা কিবি কথা কৈ আছে ইনসিডেন্ট বিলাক মই যদি তই বেয়া নাপাও অকনমান কথা এটা কৈ দিব বিচাৰিছো মই বেয়া পাবলৈ কি আছে বাৰু তোক মই তাৰপিছত কম দুটামান কথা কালি যিকেইটা তোক ফোনত কৈছো ক এতিয়া তেতিয়া প্ৰথম মই মানে অকনমান ডাঙৰ কিবা অনুষ্ঠান এটাত মই মানে গান গাবলৈ পাইছো আৰু সেই বছৰ 2016 হ'ব সেইটো চাবুৱা এনে মই যিমান বিলাক বিহুত প্ৰগ্ৰাম কৰি থাকো তাতকে সেইটো অকনমান ডাঙৰ ষ্টেজ মানে আমি বিলাক ভয় খাইছিলো কি হ'ব কি নাই আটাইতকে ভয় লগা কথাটো আছিলে যে আমাৰ লগত সিদিনাখন চাগে নিশা তাৰমানে জুবিন দাও গাব গান মুখ্য আকৰ্ষণ তাত জুবিন দা আছিলে আৰু তেতিয়ালৈকে মই জুবিন দাক মানে যদিও ষ্টুডিঅ'ত পাইছো ৰেণ্ডমলি মানে ইমান পাৰ্চনেলি ভালকে কেতিয়াও লগ পোৱা নাই তাৰপিছত আমি গৈ যেতিয়া চাবুৱা পালো চাবুৱাত আছিলে প্ৰগ্ৰামটো জুবিন দাৰ চাগে মনত নাথাকিব কিন্তু গৰিমাবাৰ হয়তো মনত থাকিব পাৰে আমি গৈ পাইছো তাত দেখিছো জুবিন দাই আগতে গান গাই আছে মোতকে আগত তো এনেই বেসিক্যালি হয় কি নতুন নতুন ল'ৰা ছোৱালী বিলাকে প্ৰথমতে গায় তাৰপিছতে যিজন মুখ্য আকৰ্ষণ হিচাপে থাকে মঞ্চত তেওঁলোকে গীত পৰিৱেশন কৰে কিন্তু জুবিন দাক চাগে সোনকালে হেৰি কৰিবৰ কাৰণে পঠিয়াবৰ কাৰণে চাগে সোনকালে দি দিয়া হ'ল তো মই এক ফালৰ পৰাতো ভাল লাগি আছে যে জুবিন দাৰ প্ৰগ্ৰামটো লাইভ তেনেকে ইমান ওচৰৰ পৰা চাব পাইছো কাৰণ আমি গ্ৰীণ ৰুমতো সোমাই যাবলৈ পালো এইবিলাক বস্তু পাই আছো ভাল লাগি আছে মঞ্চটো আৰু এফালৰ পৰা ভয় লাগি আছে যে জুবিন দা যোৱাৰ পিছততো চব যাবগে আৰু মোক আৰু কোনে শুনি থাকিব তাত হয়তো নহয় তো প্ৰগ্ৰেম চলি থাকোতে জুবিন দাই মানে কেনেবাকে কথাটো গম পালে যে নতুন ল'ৰা এটা জুবিন দাৰ পিছত অনুষ্ঠান আছে তো জুবিন দাৰ সেই কথাটোত বৰ ভয়ংকৰ খং এটা উঠিলে যে মোৰ পিছত কেলে ল'ৰাটোক ৰাখিছো নতুন ল'ৰা যদি তাক আগতে গাব দিব লাগে কাৰণ জুবিন দাই কেছটো গম পাই কি হ'ব আফটাৰ শ্ব' তাৰপিছত জুবিন দাই কৰিলে কি জুবিন দাই তেওঁৰ প্ৰগ্ৰেম চলি থাকোতে মোক মাতিলে গান গাবলৈ আৰু মোৰ লগত চিনাকিও হ'ল তেওঁ নিজেও আৰু একেলগে আমি মনলৈ উভতি আহে গীতটো গালো ষ্টেজত তাৰপিছত তাতকে ডাঙৰ আচৰিত কথাটো হ'ল কি জুবিন দাৰ প্ৰগ্ৰেম শেষ হ'ল জুবিন দাৰ প্ৰতিজন মিউজিচিয়ান গ'ল মেনেজাৰ গ'ল চব বস্তু গ'ল আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব মানুহ খুব কম মানুহ আৰু প্ৰায় 200-300 মান মানুহ আছে মোক চাবলৈ ইমান মানুহ নাথাকে তেতিয়া অবভিয়াছলি নাথাকে জুবিন দা গ'ল মানে চব খালী হৈ গ'ল আৰু কিন্তু জুবিন দা কৰিলে কি সবকে পঠিয়াই দিলে আৰু জুবিন দা থাকি গ'ল গ্ৰীণ ৰুমত মোৰ কাৰণে ক'লে যে পোৱালি এতিয়ালৈকে গোৱা নাই একফালৰ পৰাতো কমিটিয়ে ভুল কৰিলে মোৰ আগত মোৰ পিছত তাক দি পেলাই আৰু 2 নম্বৰ কথা হ'ল মই যদি এতিয়া গুচি যাওঁ কিমান ডাঙৰ বেয়া কথা হ'ব এইটো মোৰ কাৰণে মানে বিৰাট বেয়া কথা হ'ব আমি গ্ৰীণ ৰুমত প্ৰায় মানে 20 মিনিট মোৰ লগত কথা পাতিছে তাৰপিছত ষ্টেজত আকৌ গৈছে আকৌ তেওঁ কৈছে যে পোৱালিটোৱে গান গাব গতিকে আপোনালোক নাযাব আপোনালোক শুনি পেলাই যাব তাৰপিছত মোৰ 3টা গান তেওঁ শুনি ধুনীয়াকে ওলাই গৈছে আৰু সেই দিনটো চাগে মই কেতিয়াও জীৱনত মই পাহৰিব নোৱাৰিম আৰু জুবিন গাৰ্গ এজন ইমান ব্যস্ত মানুহ ইমান ব্যস্ত এজন শিল্পী তেওঁ কায়াগাৰ কাৰণে কি নাভাবে মানে সৰু সৰু কথাবিলাক মানে সেইবিলাক বস্তু পাহৰিব নোৱাৰি আৰু এইটো বেলেগ মানুহৰ নাথাকিব এনেকুৱা গুণ এইটো সেই বস্তুটো সদায় থাকি যাও মোৰ সজীৱ আৰু এতিয়াও হয় গৰিমা বৈ কমেন্ট দিছে যে আমাৰো মনত আছে সৰ্বাদা গাঁৱৰ প্ৰগ্ৰাম আছিলে বুলি কৈছে ইয়েছ সৰ্বাদা গাঁৱৰ প্ৰগ্ৰাম আছিলে আৰু জুবিন দাক লৈ ইমান হুলস্থুল তাৰমানে অৰ্গেনাইজিং কমিটিত কাৰণ জুবিন দা থাকি গ'ল অকলে মানুহৰ হুলস্থুল হৈ যাব পাৰে তাৰপিছত গৰিমা বায়েও বহুতবাৰ মাতিলে যাবলৈ কিন্তু জুবিন দাই বাৰে মানা কৰিলে যে ইয়াক পোৱালিক চাই যাওঁ 3টা মান গান কৰি যাওঁ এইবিলাক বস্তু বেলেগ মানুহৰ নাথাকে এইবোৰ এপিক আৰু এইটো ওৱান্স ইন এ ব্লু মুন এইবোৰ নহয় চাগে কেতিয়াও আৰু তথাপিতো আমি বিচাৰিছো জুবিন দা সোনকালে ভাল হ'ব লাগে আৰু আমি বাকি আৰ্টিষ্ট খিনিয়ে জুবিন দা পাই এই বস্তুবিলাক শিকিব লাগে প্ৰত্যেকে অবভিয়াছলি এইবিলাক বস্তু সঁচাকে জুবিন দাৰ পৰা শিকিবলগীয়া বহুত বেছি বস্তু আছে বহুত কিবা কিবি অকল গানে নহয় অকল গানে নহয় সেইটোৱে কৈ আছিলো ঠিক আছে ভাই মই বেছি কথা কৈ দিছো তই বেয়া নাপাবি ভাল কথা কৈছ গতিকে যিসকলে দেৰিকেও জইন কৰিছে তেওঁলোকে কথাখিনি শুনিছে ভাল হৈছে থেংক ইউ ভাল তই চাই থাক গুচি নাযাবি শুই নাযাবি মই তোক খালি এতিয়া এটা কথা কম সকলোৰে আগত জুবিন দাও আছে গৰিমা বৌ আছে
জুবিন দাই বহুত বেছি কষ্ট কৰে আৰু তয়ো মই তোক প্ৰায় দেখি আছো তই চাকৰি কৰ তোক মই কালিলে পৰহি ফোনত কথা পাতোতে মই তোক কৈছো যে তই চাকৰি কৰ তই লগতে মিউজিক কৰ তই গুৱাহাটীলৈ আহ ৰাতি গৈ পেলাই ৰাতি গুৱাহাটীৰ পৰা গৈ ৰাতিপুৱা 7টা 6টা বজাত আকৌ অফিচ জইন কৰ 2টা বজাত আহ 2 ঘণ্টা শুই আকৌ তই মৰাণলৈ আহ তই অকমান চাই তয়ো নিজক কষ্ট নিদিবি মই সেইটো এটা তোক কওঁ তয়ো এটা সম্পদ আমাৰ তয়ো নাই নিজক কষ্ট নিদিবি নাই এইটো অকমান কষ্ট বেছি হৈছে বাৰু যিয়ে নহওক খালি জুবিনদাক দেখি থাকিলে এইবোৰ নোৱাৰি ন ৰৈ থাকিব নোৱাৰি কাম কৰিবলৈ মন যায় আৰু বহুত বেছি কথা নকওঁ জুবিনদাক সোনকালে ভাল হ'ব লাগে এনি হাউ যিমান যি হলেও যেনেকে হলেও এতিয়া লকডাউনৰ পিছত নতুন এলবাম আহি আছে চিলা গতিকে চিলা নামটোৱে বৰ ধুনীয়া আমি প্ৰত্যেকে আশা কৰিছো চিলা যাতে অতি সোনকালে জুবিন দাই লকডাউনৰ পিছ নেক্সট দিনাখনৰ পৰা যাতে চিলা কামত লাগিব পাৰে নতুন নতুন চিনেমা কামত লাগিব পাৰে থেংক ইউ ফৰ জইনিং নীল আকাশ থেংক ইউ বাই বাই জুবিন দা আহিব শেষত চাই থাকিবি আচ্ছা এতিয়া